ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ 4 নম্বৰ পাঠ লঘোণ নামৰ পদ্ধতি লৈ আহিছোঁ। বলাচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। লঘোণ। একোকে নাখাওঁ আজি, একেবাৰে ভোক নাই। আছে যদি আধা হেৰ, চিৰা দিবা ভাল চাই। দৈ মোক নেলাগেই, গাখীৰৰ সৰ পালে। খেজুৰীৰ গুৰ নেকি, লৈ আ এইফালে। নাই যদি মালভোগ, জাহাজী কলকে আন। আৰু একো নেলাগেই, এয়ে হ'ব জলপান। আজি যদি অহা নাই, ভীমসিং পালোৱান। তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে, আঙঠাত হেকচোন। আচাৰো ওলাব পাৰে, বিচাৰিলে চুককোণ। ৰৌ মাছ ভজা আছে, তাৰে দুচকল দে। এইয়ে হ'ব লঘোণত, আৰু একো নালাগে। কবি নৱকান্ত বৰুৱা। কণমানিহঁত আজি ভিডিঅ'টি মানে আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আৰু মোৰ চেনেলটো যদি প্ৰথম তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।